তো আজি আমি 100 ডিগ্ৰী কোণ কেনেকৈ অংকন কৰা হয় আমি তাৰ বিষয়ে শিকিম। তো তুমি প্ৰথমতে কাগজ, পেন্সিল, কম্পাস, স্কেল লৈ লোৱা আৰু অনুমান যন্ত্ৰ লৈ লোৱা। তুমি যে কৰিছ সেইটো একদম ডাইৰেক্ট এক্সাক্ট হৈছে সেইটো জানাৰ কাৰণে সেইটো তুমি সাইডত ৰাখিবা। প্ৰথমতে আমি কি কৰিম, আমি যেনেকৈ 90 ডিগ্ৰী কোণ অংকন কৰিছিলো ঠিক তেনেকৈ আমি প্ৰথমতে এটা 90 ডিগ্ৰী কোণৰ কিছুমান বিন্দু আমি বহাই লওঁ। তাৰ পিছত আমি যেহেতু 100 ডিগ্ৰী লাগিব গতিকে 10 ডিগ্ৰী ইয়াৰ লগত কেনেকৈ যোগ কৰিম আমি সেইটো শিকিম। তো তুমিও একবাৰ ট্ৰাই কৰা। তো এইখিনি প্ৰসেস আছিল আমাৰ 90 ডিগ্ৰী কোণ অংকন কৰা, নহয় জানো? কিন্তু আমাৰ আজি চ্যালেঞ্জটো হৈছে 100 ডিগ্ৰী। এইবাৰ তুমি কি কৰিবা, চোৱা, তুমি যিকোনো ব্যাসাৰ্ধত তুমি আন এটা বৃত্ত চাপ, তুমি এই ইয়াৰ পৰা আমি বিন্দু কেইটা নাম দি লৈছো তেতিয়া বুজি পাব। এইটো ধৰা ই, এইটো পি, এইটো কিউ। তো বাদ বাকি বিন্দু আমি নাম নেদিলো। এবার চোৱা এই ই বিন্দুৰ পৰা তুমি যিকোনো ব্যাসাৰ্ধ তোমাৰ ইচ্ছা অনুযায়ী তুমি এটা এনেকে বৃত্ত চাপ অংকন কৰিবা। ইয়াৰ পিছত এই বৃত্ত চাপটোৱে এই এ ই বি বা ইয়াৰ যদি নাম দিয়া এল কিউ ৰেখা ইয়াক ধৰা সাপোজ এস বিন্দুত কাটছে। এই এস বিন্দুত কাটাৰ পৰা তুমি নিশ্চয় এই ইয়াৰ পৰা ইয়াৰ এটা তুমি দূৰত্ব তুমি নিশ্চয় পাবা। এইখিনি দূৰত্ব আছে কৰ পৰা এছৰ পৰা কিউক লৈকে ইয়াৰ ইমানখিনি দূৰত্ব। এবাৰ তুমি কি কৰিবা, এই ইমানখিনি দূৰত্ব যেতিয়া কম্পাসটো লৈছ এই কম্পাসটো কি কৰিবা এই পি বিন্দুত এবাৰ কেন্দ্ৰ কৰবা। কৰাৰ পিছত তুমি ইয়াত আন এটা বৃত্ত চাপ এনেকে আঁকি দিয়া। আৰু এই আমাৰ যেটো এইটো বৃত্ত চাপ আছিল এইটো আমি অলপ বঢ়াই দাও, সৰু হৈ গৈছে। চাপটো নিশ্চয় এনেকুৱা হ'ল এটা। এইবাৰ ইয়াত এক কাম কৰা, তুমি এইটো যিকোনো এটা বিন্দুত কাটিছে, সাপোজ এইটো আৰ বিন্দুত সেট কৰিছে। এইবাৰ তুমি স্কেলৰ সহায়ত এই আৰ আৰু কিউ বিন্দুটো একলগ কৰিবা। ইয়াৰ পিছত তুমি যিমানখিনি কোণ পাবা এইখিনি হ'ব 100 ডিগ্ৰী। তো নেক্সট ক্লাছত আকৌ আমি 150 ডিগ্ৰী কোণ কেনেকৈ অংকন কৰে তাৰ বিষয়ে আমি শিকিম। তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও।